welcome back to my YouTube channel Hridays Vlog. 25 দিন মূৰত আপোনালোকক সকলোকে মোৰ Hridays Vlog YouTube চেনেললৈ স্বাগতম জনাই। আপোনালোকে নিশ্চয় ভাবিছে যে ইমান দিন ভিডিঅ' কিয় দিয়া। মই 13 দিন মানৰ পৰা এটা ৰোগত আক্ৰান্ত হৈ আছিলোঁ। ৰোগটো হ'ল বসন্ত ৰোগ। আৰু বসন্ত ৰোগত মানে মোৰ গোটেই মানে অৱস্থা নাইকিয়া হৈ গৈছিল। মানে মই এটা ৰুমতে সোমাই আছিলোঁ আৰু মোৰ ৰুমটোত মানে কোনো মানুহ এণ্ট্ৰি কৰিবই পৰা নাছিল। আৰু মই মানে পৰীক্ষাও গ'ল, এইবাৰ পৰীক্ষাও দিব নাপালোঁ। বসন্তৰ মানে ডাঙৰ ভাৱটো আৰু এই কিবা এটা মজলীয়া ভাৱটো সেই দুয়োটা ওলাইছে। আৰু মানে কি ক'ম আৰু অৱস্থাই নাহে। মই ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ। দুষ্ট কিমানবিলাক হৈছে ভৰিটো। এতিয়াতো বহুতখিনিয়ে মানে কমিলে, প্ৰায় 80% কমা বুলিয়ে ক'ব পাৰি। আৰু মই এই 80%টো ক'ত ভাল পালোঁ, কেনেকৈ ভাল পালোঁ, কি কৰি ভাল পালোঁ, আজি মই আপোনালোকক সকলোবিলাক দেখুৱাম। তো দোস্ত আজিৰ ভিডিঅ'টো মানে অকণমান ইনফৰ্মেশ্যন টাইপৰ ভিডিঅ' হ'বলৈ গৈ আছে। তো দোস্ত বলক তেনেহ'লে আমি দেৰি নকৰি এই বসন্ত ৰোগৰ চাৰ্চ কৰোঁ আৰু ক'ত কেনেকুৱা কি সকলোবিলাক আজি আপোনালোকৰ এই মোৰ ভিডিঅ'টোত গম পাব। তো দোস্ত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। তো এতিয়া ডিজাৰৰ লক খুলি ল'লোঁ, বহি ল'লোঁ আৰু ইয়াৰে পৰা আমাৰ যাত্ৰা বিহামপুৰলৈ যাত্ৰা কৰিছোঁ। এতিয়া আমাৰ মামাথে ডিজাৰ গাড়ীখনত বহি ল'লোঁ। এয়া মই, এয়া কিশোৰ দাদা আৰু এয়া পাপা। আৰু যিহেতু বতৰ বহুতে বেয়া, সেয়ে কিশোৰ দাদাক ফোন কৰিলোঁ যে কিশোৰ দাদাও গাড়ীখন উলিয়াই আনিলে। আৰু এতিয়া আমি গৈ আছোঁ। তো দোস্ত এতিয়া পালোৱে আৰু বেছি দূৰ নাই। দোস্ত নলবাৰীৰ পৰা প্ৰায় 12 কিলোমিটাৰমান নিলগত এয়া বিহামপুৰ। এই আগত আছে বিহামপুৰৰ মন্দিৰটো, দুৰ্গা মন্দিৰটো, আৰু অকণমান আহি কিনে পাই যায় এইটো মন্দিৰ। এইটো হ'ল শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰৰ এইপিনে এটা ৰাস্তা আছে, এই ৰাস্তাটোৰে গ'লেই পাই যায়। এতিয়া ফাইনেলি আহি পালোঁ। চাওক কিমান বৰষুণ দি আছে, তথাপিও আহি খুৰাৰ ঘৰ পালোঁ। আৰু এতিয়া নামিব লাগে। বাপৰে বৰষুণ। তো দোস্ত এই মস্ত বৰষুণৰ মাজতো এতিয়া খুৰা চেম্বাৰ আহি পালোঁ। তো দোস্ত ইয়াতে খুৰা আছে। খুৰা পোনপ্ৰথমতে নমস্কাৰ জনাইছোঁ। আজি মানে আপোনাক লগ কৰিবলৈ মই মানে আজি স্পেচিয়েলি আহিছোঁ। কাৰণ আপুনি নিশ্চয় আজি অকণমান অনুমান কৰিব পাৰিছে যে মই যিদিনা প্ৰথম দিনা আহিছিলোঁ তেতিয়া মোৰ অৱস্থা নোহোৱা আছিল। আৰু আজি কিমানখিনি মই ইম্প্ৰুভ পাইছোঁ। সেয়েহে মই মানে আজি বহুত হেপী, সেয়েহে আপোনাৰ ওচৰত আহিছোঁ। আৰু খুৰা আপুনি এই সংক্ৰান্তৰ সমূহ ৰাইজক কি ক'ব? এই ক্ষেত্ৰত মোৰ ক'বলগীয়া বিশেষ নাই। মই মোৰ ফালৰ পৰা যিখিনি চিকিৎসা কৰিব লাগে বা যিখিনি নীতি নিয়ম সেইখিনি মই তোমাক কৈছোঁ, আৰু তুমি সেই হিচাপে ঠিকেই মানিছা। আৰু ঔষধখিনিও ধুনীয়াকৈ কাম কৰিছে। গতিকে তুমি ইম্প্ৰুভ হৈছা, সেইদিনাতকৈ বহুত বেছি ইম্প্ৰুভ হৈছা। যদিও কিছুদিন তুমি মানি চলিব লাগিব নিয়মখিনি। আৰু মেডিচিনটো শেষেই হৈছে, আৰু মেডিচিন খাব নালাগে। তথাপি এটা মেডিচিন দিছোঁ আজি মই, এইটো তুমি কণ্টিনিউ 5 দিন খাবা। তাৰপাছত মোটামুটি কমপ্লিট কৰা তুমি। আৰু খুৰা আজিকালি দেখা গৈছে যে প্ৰায়ভাগ মানে ল'ৰা ছোৱালীৰে এই বসন্ত ৰোগটো মানে বহুত বেছি বাঢ়ি গৈছে। ইয়াৰ মানে কাৰণটো আপুনি কি বুলি ভাবে? ইয়াৰ কাৰণটো মানে প্ৰথম কথাটো হৈছে কি, আজিকালি খাদ্য আৰু জলবায়ু দুয়োটাৰ লগতে জড়িত এই বস্তুটো। আগতে আছিল কি মই যেতিয়া প্ৰথম শিকিছিলোঁ বস্তুটো, সেই সময়ত মানে কি ফাগুন চ'ত বহাগ এনেকুৱা মাহতহে বেছিকৈ এই বসন্তটো হৈছিল। এনে আজিকালি 12 মাহে হয়। মানে পুহ মাহতো বসন্ত পেচেণ্ট আমি পাওঁ। তো এইটোৰ কাৰণটো আমি খাদ্য আৰু জলবায়ু এই দুটা বুলিয়ে ভাবোঁ মূল কাৰণ। কাৰণ জলবায়ুৰ পৰিৱৰ্তনটো বহুত বেছি হৈ গৈছে। তাৰোপৰি খাদ্যটোৰ ক্ষেত্ৰত কথা থাকে কি, যেনেকৈ ধৰি লওঁ আমি সৰুকালতে যেতিয়া পঢ়িছিলোঁ সেই সময়ত আমি কিছুমান প্ৰশ্ন আহিলে যে জাৰকালি আৰু জহকালি পাচলিৰ নাম লিখা, তেতিয়া আমি চিন্তা কৰি লিখিলোঁ যে এইটো বস্তু ঠাণ্ডা দিনত পায় এইটো। কিন্তু আজিকালি ল'ৰা ছোৱালী সেইটো ক'ব নোৱাৰে।
কাৰণ আজিকালি এতিয়া ধৰা আজিৰ দিনটোতো বজাৰত বিলাহী পায়, গাজৰ পায়, কিন্তু আমি সৰু থাকোঁতে আমি পোৱা নাছিলোঁ এইটো। সেই বস্তুটো আছে ইয়াৰ লগত জড়িত। গতিকে খাদ্য বস্তুৰ লগতে জলবায়ু পৰিৱৰ্তনৰ কাৰণে এই বস্তুটো এতিয়া অলপ বেছি হৈছে। সেইটোৱে। আৰু কিবা আপুনি অকল বসন্ত ৰোগৰে মানে চিকিৎসা কৰেনে নে অন্যান্যও কৰা যায়, যেনে এই হাঁপানী ৰোগ সেইটো হয়, মানে এজমেট বুলি সেইটো খোৱা যায়, বা মাইকী মানুহৰ কিছুমান ঘৰুৱা অসুখ থাকে সেইবোৰো কৰা যায়, বা স্কিনৰো কিছুমান প্ৰব্লেম হয়, এনেকুৱা কৰা যায় আৰু। মানে মোক দেউতাই যিখিনি শিকাইছে সেইখিনি কৰোঁ আৰু সেইটোৱে। মানে আপোনাৰ পূৰ্বপুৰুষসকলেও এই মানে এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে। আমাৰ মোৰ পিতা আছিল স্বৰ্গীয় প্ৰচণ্ড তালুকদাৰ, তাৰপাছত মোৰ ককা আছিল, অৰ্থাৎ আমাৰ পিতাৰ পিতা স্বৰ্গীয় থানুৰাম তালুকদাৰ, তাৰে আগৰজন আছিল দেহিৰাম তালুকদাৰ, তাৰে আগত আছিল গয়াৰাম তালুকদাৰ, তাৰে আগত আৰু এজন আছিল, তাৰে আগৰজনহে ধূলি ওজা আছিল। যদিও আমাকো এতিয়া সেনেকৈ ধূলি ওজা বুলিয়ে চিনাকি দিয়ে মানুহখিনি, আৰু সেইধৰণে বংশানুক্ৰমে বস্তুটো চলি আহিব। আপোনাৰ ধৰি লওক কোনোবাই কণ্টেক্ট কৰিবলৈ বিচাৰিলে তেতিয়া আপোনাৰ কেনেকৈ কণ্টেক্ট কৰিব? কণ্টেক্ট মানে মোৰ বাহিৰত ফোন নম্বৰটো দিয়াই আছে, আৰু বেলেগ কণ্টেক্ট কৰা মানে কণ্টেক্ট নম্বৰটো সেনেকৈ লৈ লয় আৰু। ধৰি লওক তুমি আজি ভাল পালা, তোমাৰ ওচৰত কাৰোবাৰ হ'ল, তুমি নম্বৰটো দিলা, তেখেতে মোক যোগাযোগ কৰিলে, সেনেকুৱা আৰু। এই ধৰি লওক তেখেত বৰমাৰ পৰা আহিছে, তেখেতক বেলেগ এজনে নম্বৰটো দিছে, তো তেখেতে সেই ফোন নম্বৰত কল কৰি মোৰ ওচৰত আহিছে, সেনেকুৱা কথা। আৰু মানে আপোনাৰ চেম্বাৰটো লোকেশ্যনটো অকণমান ৰাইজক কৈ দিব। আপোনাৰ চেম্বাৰটো লোকেশ্যনটো অকণমান ৰাইজক কৈ দিব। মোৰ ঘৰ বিহামপুৰ 2 নং চুবুৰীত, বাছ ষ্টপেজ বিস্কুট ভাটি চক, দুৰ্গা মন্দিৰৰ কাষত। আৰু আমাৰ এইখিনিত নহয় আৰু, গোটেই নলবাৰী, পশ্চিম নলবাৰীতে যদি সোধে বোলে ধূলিওজাৰ ঘৰ কোনটো, দেখাই দিয়ে, চবে জানে আৰু এইখিনিতে। ধূলিওজাতে ঘৰ বুলি ক'লে আৰু চবেই জানে। মই এতিয়া বৰ্তমান পৰিচিত বুলি ক'ব পাৰোঁ আৰু। আৰু খুৰাৰ সকলোবিলাক কণ্টেক্ট নাম্বাৰ সকলোবিলাক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত থাকিব। তো খুৰাই এইখিনি কৰাৰ বাবে ধন্যবাদ। ইয়াত অকল ময়ে নহয়, মানে দিনটোত বহুত মানে ৰোগী আহে, আৰু খুৰাৰ পৰা চিকিৎসা লয়। আৰু ইয়াতে এজন আৰু দাদা আছে, দাদা বন্ধুসকলকে নমস্কাৰ জনাইছোঁ। আপুনি মানে খুৰাৰ পৰা যিটো চিকিৎসা লৈছে, সেই চিকিৎসাত আপুনি সন্তুষ্ট নে? খুবেই সন্তুষ্ট। আমাৰ গাঁৱৰ মানুহবিলাকে মানে কি বহুতে মানে খুবেই ব্যৱহাৰ কৰিছে বস্তুবিলাক, সকলোৱে ভাল হৈছে। বহুতো বস্তু হৈছে, সকলোৱে ভাল বুলিও কৈছে, তেখেতে বহুত ভাল। আৰু মানে কি এতিয়া মই মোৰ মাৰ কাৰণে আহিছোঁ, গতিকে 4টাৰ পৰা জানি লৈহে মই মোৰ মাৰ কাৰণে আহিছোঁ। গতিকে তেখেতে ভগৱান বুলি ভাবোঁ আৰু, যিহেতু মানে কি তেখেতে বহুত মানে কি সকলোৱে বেমাৰ আজাৰ মানে জন্তু হেপাটিছ সকলোৱে মানে কি ঠিক কৰি দিছে, তাৰে কাৰণে মই আহিছোঁ। গতিকে আপোনালোকেও কণ্টেক্ট কৰিব খুৰাৰ লগত। এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত খুৰাৰ কণ্টেক্ট নাম্বাৰ থাকিব, আপোনালোকক লাগিলে কল কৰিব পাৰে। আৰু অৱশেষত মই এটা কথা ক'বই লাগিব যে এই দুজনী হ'ল মোৰ আইতা, এইজনী হ'ল আমাৰ ঘৰৰ আইতা, আৰু এইজনী হ'ল আমাৰ মামাহঁতৰ আইতা। আৰু মই যিটো মানে বসন্ত ৰোগত আক্ৰান্ত হৈছিলোঁ, এই বসন্ত ৰোগৰ পৰা মানে উদ্ধাৰ পাবলৈ মোক মানে দুয়োজনী আইতাই মানে বহুত মানে মোৰ দেহাটোৰ লগত মানে যত্ন ৰাখিছে, আৰু মানে ক'ত কি কেনেকুৱা কৰিব লাগে সকলোবিলাক মানে খেয়াল ৰাখিছে। আইতাহঁতৰ আগত মই চিৰকৃতজ্ঞ। তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে সদায় মৰম দি থাকিব, যাতে মই সদায় আগুৱাই দি থাকিব, আৰু আশীৰ্বাদ কৰিব, যাতে মই সদায় আপোনালোকৰ আগত ভাল ভিডিঅ' দি থাকিব। আৰু তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনিতে সামৰিছোঁ।